নমস্কাৰ বন্ধুসকল, মই মিষ্টাৰ টিংকু। আজি মই মোৰ টেম্পুখনত এটা নতুন বস্তু লগাইছোঁ। কি লগাইছোঁ জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগতে টেম্পুখনৰ কেইটামান গুৰুত্বপূৰ্ণ কাম আছে, সেই কামকেইটা মই আজি কৰি লওঁ ৰ'ব। তাৰ পাছতে আপোনালোকক মই দেখাম মই আজি মোৰ টেম্পুখনত কি নতুন বস্তু এটা লগালোঁ। যিহেতু আজি দেওবাৰ আৰু মই দেওবাৰে টেম্পু নচলাওঁ, ঘৰতে থাকোঁ। কিছুমান টেম্পুখনৰ কামো থাকে, সেই কামসমূহ সম্পূৰ্ণ কৰোঁ, যেনে চাফা কৰা, ইঞ্জিন অইল চেক কৰি ভৰোৱা, ইটো কৰা সিটো কৰা, কিবাকিবি সৰু সুৰা কাম। তেনেহ'লে বলক এতিয়া আগলৈ চাই থাকক কি মই নতুন বস্তু টেম্পুখনত লগালোঁ আজি। মই যে আপোনালোকক কৈছিলোঁ টেম্পুখনত এটা নতুন বস্তু লগাইছোঁ। কি বস্তু লগাইছোঁ গম পাইছেনে? এইটো লগাইছোঁ চাওক। আজি লগোৱাখিনি আপোনালোকক নেদেখালোঁ, তাৰ পিছৰখিনি দেখাইছোঁ। এইটো এটা মিউজিক ছিষ্টেম আৰু দুটা বক্স মই আজি লগালোঁ। মিউজিক ছিষ্টেমটো মই অনলাইনত অৰ্ডাৰ কৰি আনিছিলোঁ আৰু মোৰ বন্ধু এজনে ধুনীয়াকৈ বজাব পৰাকৈ লগাই থৈ গ'ল। Bluetooth mode. এয়া হ'ল মোৰ টেম্পুত নতুনকৈ লগোৱা এটা মিউজিক ছিষ্টেম আৰু দুটা বক্স। কমেণ্ট কৰি জনাব কেনে লাগিল। মোৰ এই সৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে এটা লাইক আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ এটা পুনৰ নতুন ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিম। আশা কৰোঁ আপোনালোকে মোৰ এই সৰু সৰু ভিডিঅ'বিলাক আঁকোৱালি ল'ব। তেনেহ'লে আজি